আজি আমি সদৌ অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ যি ঠিকাভিত্তিক কৰ্মচাৰী প্ৰায় ৮,০০০ ঠিকাভিত্তিক কৰ্মচাৰী আছে আৰু এই ৮,০০০ ঠিকাভিত্তিক কৰ্মচাৰীয়ে যোৱা ১৭ বছৰৰ পৰা এই বিভাগত বিভিন্ন পৰ্যায়ৰ কাম আমি কৰি আহিছোঁ। যেনে আমাৰ মূলতঃ আমাৰ এই বিভাগৰ এনৰেগা আঁচনি বা আমাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ উপৰিও বিভিন্ন বিভাগৰ আমি আঁচনিসমূহ আমি ৰূপায়ণ কৰি আহিছোঁ। যেনে PHC ডিপাৰ্টমেণ্টৰ আমি কিছুমান কাম কৰি আহিছোঁ, অৰুণোদয়, তেনেকৈ ইলেকশ্যন ডিউটি বা আমি যোৱা আমাৰ চৰকাৰে যিবিলাক আমাক লগাইছে সকলো ধৰণৰ কাম আমি ভালদৰে আমি কৰ্ম কৰি গৈছোঁ। আৰু ঠিক এই কৰ্মখিনিৰ আমি আজিলৈকে ১৭ বছৰ ধৰি আমি কোনো বেতন আমি যিখিনি পাবলগীয়া আমাৰ অধিকাৰ, সেই অধিকাৰখিনি আমি পোৱা নাই। গতিকে এই অধিকাৰখিনিৰ কাৰণে আমি যোৱা ১১ তাৰিখৰ পৰা আজিলৈকে আমি আৰু কেতিয়ালৈকে কৰোঁ আমাৰ এই কৰ্মবিৰতি চলি থাকিব। হয়, আমাৰ মূলতঃ দাবী আছিলে যে আমি যিমানখিনি বৰ্তমান আমি দৰমহা পাই আছোঁ তাৰ ওপৰত আমাৰ ৩০,০০০ টকা অতিৰিক্ত আমাৰ দৰমহা আৰু এককালীন বেতন আৰু আমাৰ চাকৰি ৬০ বছৰৰ সুনিশ্চিতকৰণ আৰু আমাৰ যি বছৰত 10% আমাৰ ইনক্ৰিমেণ্ট দিম বুলি কৈছিলে, এইটো আজিলৈকে আমাক দিয়া নাই। আৰু এইকেইটা দাবীৰে আমি যোৱা আমাৰ আৰু লগতে আমাৰ HR পে পলিচি যিটো আছে সেই পলিচিটো আমি দাবী কৰিছোঁ। আৰু এই দাবীখিনি যেতিয়ালৈকে আমাক পূৰণ নকৰে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেখেতক আমি অনুৰোধ জনাইছোঁ আৰু আমাৰ মাননীয় বিভাগৰ মন্ত্ৰী শ্ৰী ৰঞ্জিত দাস ডাঙৰীয়া আপোনালোকক আমি অনুৰোধ জনাইছোঁ যে আমাৰ দাবীসমূহ আপোনালোকে সুচাৰুৰূপে আমাৰ কৰ্ম যেনেকৈ কৰি গৈছোঁ তেনেকৈ আমাৰ দাবীসমূহ আপোনালোকে মানি লওক আৰু আমি এই কৰ্মবিৰতি আমাৰ উঠাই ল'বলৈ আমি সাজু আছোঁ। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই কথা ক'ব বিচাৰিছোঁ, আমাৰ আজি ঠিকাভিত্তিক কৰ্মচাৰী যেনেকৈ আন্দোলনত বহিছে, আজি যোৱা ৫ বছৰ আগতো এই আন্দোলনত বহিছিল আৰু আজি ৫ বছৰৰ পিছতো এই আন্দোলনত বহিছে। আৰু এই ঠিকাভিত্তিক কৰ্মচাৰী ১৭ বছৰে ধৰি নিজৰ পৰিয়াল এটা চলাই আছে, কিন্তু সেই পৰিয়ালৰ চলাবৰ কাৰণে সমবেতন আজিলৈকে পোৱা নাই। বাকী বিভাগৰ কৰ্মচাৰীসকলে যেনেকৈ বেতন পাই আছে ঠিক তেনেকৈ আমিও বিচাৰিছোঁ, কিন্তু আজিলৈকে সেই বস্তুটো আমাক দিব পৰা নাই। কিন্তু তেওঁলোকে আমাক ৬০ বছৰলৈকে চাকৰিটো সুনিশ্চিত কৰিম বুলি আমাক আশা দিছিল, কিন্তু সেই আশা আজি নিৰাশা হৈ গৈছে। আৰু আমি এটাই অনুৰোধ কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যাতে আমাৰ চাকৰিটো সুনিশ্চিত কৰক আৰু সমবেতন আমাক দিয়ক, সেইটোৱে আমি তেওঁলোকে অনুৰোধ জনাইছোঁ। আজি ইয়াত আমাৰ এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰ, GRS, GPC, কম্পিউটাৰ এছিষ্টেণ্টসকল ইয়াত আমাৰ আছে আৰু তেওঁলোক সকলোৱে এইটোৱে অনুৰোধ জনাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈকে। আজি আপোনালোকে অৱস্থান ধৰ্মঘট কৰাৰ বাবে গোটেই যিটো ৰোটা অঞ্চলৰ উন্নয়ন, আজি ইয়াত কিন্তু মানুহ আহিব পৰা নাই, কাৰণ আপোনালোক প্ৰতিবাদত বহি আছে। হয়, আমি প্ৰতিবাদত বহিছোঁ, কিন্তু আমাৰ এটাই দুখ লাগে, প্ৰত্যেকবাৰে আমাক কয় যে আপোনালোকৰ হ'ব, কিন্তু সেই হ'ব কৈ পেলাই এতিয়ালৈকে আমাৰ হোৱা নাই। नोंथांमोना गोब्राब नाजासेयावबो जेरावबो जाफुंसारनो हायाखै नामा? जानांदों नामा गुबुन गुबुन रोखोमनि जेंनाजों मोगा-मोगि? जुदि जेरावबो जाफुंसाराखैब्ला आरो बायदि जेंनाजों मोगा-मोगि जानांदों, अब्ला बेफोरनिफ्राय जेंना बोस्रांनायनि राहाखौ लादो। मायांनिफ्राय सोलोंथाइ लानाय मुंदांखा तान्त्रिक आरबाज कबिराजआ नोंथांमोननि बेफोर जेंनाखौ बोस्रांनानै होगोन। बयनिबो गेजेराव सोमजिबाय थाग्रा जेंनाफोर जेरै सोलोंथाइ लानायाव सोमजिनाय जेंना, हास्थायब्लाबो साख्रि मोनैनि जेंना, फालांगियाव जेंना सोमजिनाय, हा-हुनि जेंना, बिसि-फिसायनि गेजेराव दावराव-दावसि जानाय, मोजां मोनलायनायाव हेंथा सोमजिनाय जेंना, जुलि जानायनि उनाव गथ' मोनैनि जेंना, फेग्रा एबा निसा मुवा लानायखौ गारहोनायनि राहा, सुथुरनि गाज्रि नोजोरखौ दानगारनाय, जुलि जाखांनायनि उनाव गुबुनजों मोजां मोनलायनायनि सोमोन्दो लाखिनाय, राजखान्थि बिथिङाव जेंना, बायदि बायदि जेंनाफोरखौ गैया खालामनायजों लोगोसे गोसो बोनो हानाय गोहोनि ताबिज एबा राजमुहिनि ताबिजखौ मुंदांखा आरबाज कबिराजनिफ्राय मोननो हागोन। अब्ला मानोथो गोबाव खालामनो? नोंथांनि जेंनाखौ गैया खालामनो थाखाय 7908887945 मबाइल नम्बराव फोनांजाब खालामदो आरो आरबाज कबिराजनिफ्राय सुबुरुन लादो।